নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক এনেদৰে দহি বাটো তাকে দেখুৱাম। তো এইখন হৈছে চাদৰখন। মই এটা চাইডে অলৰেডি বাতিলোৱেই আৰু ইটো চাইডে আপোনালোকক আজি মই বাতি দেখুৱাম। তেন্তে ব'লক। প্ৰথমতে আপোনালোকে এনেদৰে বেজিত সূতা ভৰাই ল'ব। মই ইয়াত কেইবাটাও লেয়াৰ লৈছোঁ যাতে সূতাডাল ছিঙি নাযায়। তাৰ পাছত এইখিনি আমি সমানকৈ গাঁঠি দি ল'ম। চাব যাতে মন কৰিব যাতে গাঁঠিকেইটা যাতে সমান হয়। এনেদৰে কৰিলে মানে সোনকালে হয়, সেইকাৰণে আপোনালোকেও এনেদৰে কৰি ল'ব। তাৰপাছত এইখিনি চাইজত কাটি দিব। চাব যাতে আপোনালোকৰ যেনেদৰে সুবিধা হয় গাঁঠিটো দিবলৈ সিমানটো হিচাপত কাটিব। বেছি চুটি কৰিলে কিন্তু গাঁঠিটো দিবৰ কাৰণে অসুবিধা হ'ব। তাৰপাছত এনেদৰে দুডাল ধৰি লৈ এডাল চুটি কৰিব আৰু এডাল দীঘল কৰিব। তাৰপাছত ইয়াত দুটা গাঁঠি দি ল'ব। পাছত এই যিখিনি সূতা মই মিলাই থৈছোঁ সেই সূতাখিনি এনেদৰে মাজত বহুৱাই ইয়াত দুটা গাঁঠি দি দিব। এনেদৰে ইয়াত দুটা গাঁঠি দি দিব। দীঘল সূতাডাল ধৰি কেনে এইদৰে পিছপিনৰ পৰা এনেদৰে আনি ইয়াত আৰু এটা পাক দি দিব। এনেদৰে যিমান পাৰে সিমান টান কৰি দিব যাতে দহিটো খোল খাই নাযায়। তাৰপাছত এনেদৰে ধৰি ইয়াত সমানকৈ কাট কৰি দিব। মই আৰু এটা দেখুৱাই দিছোঁ। সূতাখিনি ইয়াত দি দিব। তাৰপাছত এনেদৰে দহিখিনি এনেদৰে ধৰি লৈ যোনডাল দীঘল সূতা থাকে সেই সূতাডালে এনেদৰে নি এইফালে নি পিছপিনৰ পৰা আনি এনেদৰে এইটো এটা পাক হ'ল, এনেদৰে আৰু এটা পাক দি দিব। যিমান পাৰে এনেদৰে টান কৰি দিব।